নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ টপাৰ বিবি ইউটিউব চেনেললৈ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি ভিডিঅ'টোৰ যোগেদি এটা কুৱেশ্যন উপস্থাপন কৰিম আৰু কুৱেশ্যনটো কেনেকৈ সলভ কৰিব আৰু কেনেকৈ ডাউনলোড কৰিব আৰু কুৱেশ্যনৰ লিংকটো ক'ৰ পৰা পাব আৰু সবিশেষ ভিডিঅ'টোৰ মাজেৰে আলোচনা কৰিম। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কুৱেশ্যনটো সলভ কৰাৰ লগতে কুৱেশ্যনটোৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পলম নকৰাকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু এনেকুৱা শিক্ষা সম্বন্ধীয় খবৰবিলাক আৰু কুৱেশ্যন পেটাৰ্ণ সদায় পাই থাকিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি ভিডিঅ'টোত ইয়াত দেখুওৱা হৈছে স্ক্ৰীনৰ পিনত দেখুওৱা হৈছে স্ক্ৰীন ৰেকৰ্ডাৰ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইয়াত এই লিংকটোত ক্লিক কৰি এটা এনেকুৱা ইণ্টাৰফেচ দেখা পাব আৰু তাত বহুতো কুৱেশ্যনৰ পেটাৰ্ণ ডাউনলোড বুলি লিখা থাকিব। এজ অফ কুৱেশ্যন পেপাৰ 2023 ডাউনলোড। তুমি কোনটো ছাবজেক্টৰ কুৱেশ্যন পেপাৰ ডাউনলোড কৰিব বিচৰা আৰু কোনটো সলভ কৰিব বিচৰা তাত লিখা থাকিব। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইয়াত ইংলিছৰ কুৱেশ্যন পেটাৰ্ণটো চইচ কৰা হৈছে আৰু চোৱা ইয়াত ইংলিছৰ কুৱেশ্যন পেপাৰ আহি পৰিছে। এইটো চাগে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ দেখুওৱা হৈছে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এনেকুৱা কুৱেশ্যন সলভ কৰিলেহে এক্সাম ভাল হ'ব আৰু এক্সামৰ সময়ত এনেকুৱা এক্সাম কুৱেশ্যন পেপাৰ সলভ কৰিব লাগে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যিহেতু 2023 বৰ্ষৰ এক্সাম HS এক্সাম ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এনেকুৱা কুৱেশ্যন পেটাৰ্ণ সলভ কৰি তোমালোকৰ এক্সাম ভাল হোৱাৰ সম্ভাৱনা আছে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এনেকুৱা কুৱেশ্যন পেটাৰ্ণ চোৱা ইয়াত ইংলিছৰ কুৱেশ্যন পেটাৰ্ণটো সবিশেষ ভালদৰে দিয়া আছে। মানে এইটো 2019 চাগে কুৱেশ্যন পেপাৰ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইয়াত ট্ৰান্সলেট যিকোনো কুৱেশ্যন পেটাৰ্ণ ইয়াত দেখুওৱা হ'ব। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এনেকুৱা কুৱেশ্যন ডাউনলোড কৰিবলৈ ডেছক্ৰিপশ্যনত যোৱা আৰু লিংকত ক্লিক কৰি ডাউনলোড কৰি লোৱা। তোমাৰ কোনটো ছাবজেক্ট তোমাৰ লাগে আৰু কোনটো ছাবজেক্টৰ প্ৰশ্ন সলভ কৰিব বিচৰা সেইটো ছাবজেক্টে পাবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এনেকুৱা কুৱেশ্যন পেটাৰ্ণ আৰু পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যিহেতু এক্সাম ওচৰ চাপি আহিছে এনেকুৱা কুৱেশ্যন পেটাৰ্ণ আমি সময়মতে দি যাম আৰু এক্সামৰ আগত এনেকুৱা কুৱেশ্যন পেটাৰ্ণ সলভ কৰিলেহে এক্সাম ভাল হ'ব। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোৰে এক্সাম ভাল হওক কামনা কৰোঁ।